উপায় হ'ল নিজৰ ইউটিউব একাউণ্ট বা চেনেলত ভিডিঅ' আপলোড কৰা। ঠিকেই শুনিছে, ইউটিউবত নিজৰ চেনেল বনাই তাতে ভিডিঅ' আপলোড কৰি টকা উপাৰ্জন কৰিব পাৰিব। ইয়াত কেৱল 1-2 টকা নহয়, ইউটিউবত মানুহে হাজাৰ তথা লাখ লাখ টকা উপাৰ্জন কৰে। আচলতে ইউটিউব এটা এনেকুৱা ৱেবছাইট য'ত সকলো ধৰণৰ ভিডিঅ' পোৱা যায়। কিবা শিকিবলৈ বিভিন্ন ধৰণৰ টিউটৰিয়েল সময় অতিবাহিত কৰাৰ বাবে বিভিন্ন ফানি ভিডিঅ' আৰু অন্য সকলো ধৰণৰ ভিডিঅ' ইয়াত পাব। এতিয়া কথা হ'ল ইউটিউবত এই ভিডিঅ'বোৰ কোনে দিয়ে আৰু ক'ৰ পৰা এই লাখ লাখ টকা ভিডিঅ' ইউটিউবত আহে? ইয়াৰ উত্তৰ হ'ল আপুনি আৰু মোৰ দৰে মানুহে ইউটিউবত এই লাখ লাখ টকা ভিডিঅ' আপলোড কৰে, যিবোৰ ভিডিঅ' আমি ইউটিউবত চাব পাৰোঁ। এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে মানুহে কিয় ইমান কষ্ট আৰু সময় নষ্ট কৰি ভিডিঅ' বনাই ইউটিউবত আপলোড কৰে। চাওক, যিসকলে ইউটিউবত চেনেল বনাই ভিডিঅ' আপলোড কৰিছে, তেওঁলোক এনেই ইমান কষ্ট কৰি ভিডিঅ' বনাই ইউটিউবত আপলোড কৰা নাই। তেওঁলোকে আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ পৰা টকা ইনকাম কৰি থাকে। আচলতে ইউটিউবৰ এনেকুৱা এটা প্ৰক্ৰিয়া আছে যাক মনিটাইজেশ্যন বুলি কোৱা হয়, আৰু এই মনিটাইজেশ্যন প্ৰক্ৰিয়া চালু কৰাৰ পিছৰে পৰা আপুনি আপলোড কৰা ভিডিঅ'ৰ পৰা টকা ইনকাম কৰিব পাৰিব। মনিটাইজেশ্যন এনেবল কৰাৰ পাছত আপলোড কৰা ভিডিঅ'বোৰত গুগল এডচেন্সৰ তৰফৰ পৰা কিছুমান বিজ্ঞাপন এডছ প্ৰদৰ্শন কৰা হয়। বিজ্ঞাপন ভিডিঅ' আৰম্ভ হোৱাৰ আগতে দেখুওৱা হয়। ইয়াৰ উপৰি আজিকালি ভিডিঅ' চলি থকা সময়ত